এইফালে মানে ভিডিঅ' বনাবলৈ আহোঁতে দেখিছেনে এইফালে তিলক দাক পাইছোঁ একদম এক্সিডেণ্ট হৈ গৈছে সিহঁতৰ গাড়ী আৰু তেওঁ পাৰ্টনাৰ আছে। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মই অনুৰাগ মাজতে। আজি আহিছোঁ মেলালৈ, যিহেতু আমি পানী পানী পাইবা এখন চক মানে সৰু ল'ৰা ছোৱালী ঘোৰা ট্ৰেইনখন এইখিনি আছে আৰু এখন ডাঙৰ মানুহ আপোনাৰ এখন সৰু ল'ৰা ছোৱালী আপোনালোকৰ সৰু ল'ৰা ছোৱালী আহিলে ইয়াত মানে আপোনালোকে খাব পাৰে। আপোনালোকক ঘূৰা ভিজুৱেল দেখাই যাম। ঠাইখন চক এখন মজা লাগিছে, এই বস্তুটো কিন্তু বৰ ইউনিক আহিছে দেই। ধুনীয়া আহিছে দাদা। এজনৰ কেইটকাকৈ? 50। এজনৰ 50কৈ ল'ব। আপোনালোকে যেতিয়া আহে এখনত উঠিব পাৰে, আপোনালোকৰ সৰু ল'ৰা ছোৱালী উঠাব পাৰে। আৰু এইফালে ধৰক এখন ট্ৰেইন যদি খাওঁ বুলি ভাবে ইয়াত খাব পাৰে দেই। চলালে মই দেখাই দিম। এই মানে ইয়াত খাদ্য মানে মানে মই কিয় মানে উইকেট বুলি ক'লেও বেয়া নহয় আৰু এনেকুৱা মানে খাদ্য হ'ল আৰু ইয়াত বোকা হৈ গৈছে পুৰা। আৰু এইটো চাওক, আপোনালোকৰ সৰু ল'ৰা ছোৱালী হ'লে পুৰা সৰু ল'ৰা ছোৱালীৰ কাৰণে বস্তু বহুত আহিছে, মানে বহুত মানে বুলি কি ক'ম আপোনালোকক, বহুত আহিছে। এইটো চাওক কিমান ডাঙৰ চকৰি, এইটোত আৰু আপুনি উঠিবলৈ হ'লে তাকে কিমান ডাঙৰ হ'ব। লওক আগলৈ আৰু কি কি আছে আপোনালোকক দেখাই যাম। এইটোত উঠিবলৈ হ'লে এনেকুৱা উল্টা পুল্টা আপোনাক ঘূৰাব। মই কৈছোঁ মই এনেকুৱা উল্টা পুল্টা ঘূৰাব, আপোনাৰ মানে মাথা পাগল হৈ যাব। আৰু সৰু ল'ৰা ছোৱালী ট্ৰেইন এইখিনিত এখন আছে দেই, একদম সৰু সৰু ল'ৰা ছোৱালী এখন আপোনালোকে উঠাব পাৰে। সেই যে কি ধুনীয়া ট্ৰেইন চলাই কৰিছে। কাষ্টমাৰ নাই, খালি কাষ্টমাৰ হ'ব আৰু অলপ সোনকাল হৈ আছে কাৰণে নাই। অলপ আগত বোলো দেখুৱাই আগত কি কি হয় কি কি নাই। হয় দেখিছে নহয়, সেইটো পূৰা একদম ডেঞ্জাৰ মালটো এইটোৱে আৰু। সেইটো উঠিবলৈ হ'লে গোটেই অকাই পকাই কেনেকৈ ঘূৰাব মানে আপোনাৰ, মই কৈছোঁ নহয় আপোনালোকে অকাই পকাই নোৱাৰি ঘূৰাব। আপুনি মানে মুঠু লাগি যাবগৈ আপোনাক। মানে মই কৈছোঁ নহয় আপোনালোকৰ মুঠু যদি নালাগে মোক ক'ব। আৰু সৰু ল'ৰা ছোৱালী যদি উঠিবলৈ হয় এইটো কম নাই খোলাব সেইটো মেইন। ইয়াত মানে আপোনাৰ সৰু ল'ৰা ছোৱালী মানে জঁপিয়াব পাৰে, যিটো আমাৰ মই এইখন আপোনালোকক মেলাত দেখাইছিলোঁ সেইটোকে সেইটো একে ছিষ্টেম, জঁপিয়াব পাৰে। চবকণ খাই ল'ব পাৰে, ইয়াত পপকৰ্ণ পায়, হাৱা মিঠাই খাব পাৰে, সেয়াই আৰু। এতিয়া আপোনালোকে বোলো দোকানবোৰ এক্সপ্ল'ৰ কৰোঁ, দোকানবোৰ কি কি আছে কি কি নাই। এফালৰ পৰা আপোনালোকৰ দোকানবোৰ দেখাব, আচাৰ দোকান, কাঁহী বাতি দোকান, মানে ইয়াত নাই কি এইটো কওক আপুনি, ওপৰত চব দোকান আছে ইয়াত, চব দোকান পাব আপুনি। এইবোৰ কাঁহী বাতি দোকান, যদি কাঁহী বাতি লাগে বুলি কয় নহয়, এবাৰ মহিলাসকলৰ কাৰণে মানে বেষ্ট দোকান এইখন। মানে মহিলাসকলে যি কিবা কিবি লওঁ বুলি ভাবে মানে, আৰু ইয়াত প্ৰাইচবোৰ বহুত কম। সেইদিনা 120 120 মানে আপোনালোকে বস্তু পাব। কিমান সস্তা হ'ব 120। আৰু বোলক কাগজ ভিজুৱেল দেখাই দিম আপোনালোকক এইবিলাক কি কি আছে। 120 টকাত বহুত ধুনীয়া দিছে, এইখিনি দিছে নে ইমানখিনি কাপ দিছে 120 টকাত, বহুত লাভ হ'ব আপোনালোকৰ। এইবোৰ ডেক'ৰেশ্যন প্ৰডাক্ট দিছে 120 চব মানে যি লয় আপুনি। সেই ফেনখন, যিখন ফেনত আপোনালোকে 250মান ভয়, সেই ফেনখনত
120 দেখিছেনে চব ধুনীয়াকৈ ফিক্স প্ৰাইচ 120 আৰু গেট দুখন এইপিনেও আপোনালোকে সোমাব পাৰে আৰু SIS মানুহ পূৰা লাগি আছে মানে সোমাবলৈ আৰু এইফালে আহি গ'ল চশমাৰ দোকান হৈ যাওক ঘড়ী হৈ যাওক এইবোৰ আপোনালোকে যদি লয় চাই ল'ব পাৰে আৰু এইফালে ধুনীয়া ধুনীয়া টুপি বেগ ল'ৰাসকলৰ কাৰণে এইখন হৈ গ'ল সৰু ল'ৰা ছোৱালী খেলা বস্তু চব আৰু এইখন হৈছে আপোনাৰ যিমান ছোৱালী আছে নহয় ছোৱালীবোৰ একদম এখন ডিলাৰ দোকান আৰু ছোৱালীবোৰ কাৰণে একদম বঢ়িয়া দোকান আৰু এইখন এখন লগালগ খেল লগালগ প্ৰাইচ এখন এইবোৰ 50 চব 50 ইয়াত আপোনাৰ মোবাইলৰ কভাৰ মোবাইলৰ চব বস্তু মানে এভৰিথিং পাব ইয়াত দেই মোবাইলৰ আৰু এইখন আহি গ'ল খেলনা দোকান তাত ডাঙৰ ডাঙৰ গাড়ী পাব আহিব সৰু ল'ৰা ছোৱালী চব সৰু ল'ৰা ছোৱালী বস্তু পাব ইয়াত সেইটো নিচিনা চব খেলা বস্তু দাদা চেল কেনেকুৱা হৈছে ধুনীয়া হৈছেনে ভাল নাই হোৱা এবাৰ অলপ ডাউন দাদাই ক'লেই যে চেলটো ইমান ভাল নাই হোৱা এবাৰ অলপ ডাউন আৰু যদি আপোনাক কাপোৰ লাগে ইয়াত কাপোৰে চব কেনেকুৱা সস্তা 100 টকা 150 200 এইবোৰ চব মানে 100 200 আৰু চেণ্ডেল নিচিনা গোটেইবোৰ চেণ্ডেল যদি লাগে ল'ব পাৰে আৰু মোৰ এজন লগৰ ইউটিউবাৰ অংকুৰ গগৈ এইজন হৈছে অংকুৰ গগৈ অফিচিয়েল আপোনালোকে যদি নাই চোৱা ইয়াৰ ভিডিঅ'টো গৈ ইয়াৰ ভিডিঅ'টো আপোনালোকে চাবগৈ অংকুৰ গগৈ অফিচিয়েল লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোৱে কৰি দিব কোনোবাই সুধিছিলে নতুনকৈ ধুনীয়া ধুনীয়া চব মানে বিৰাট ধুনীয়া ধুনীয়া দোকান মানে আপোনালোকে গৈ কোনোবা মাইকী মানুহৰ কাৰণে বেগ যেনেকুৱা ডিজাইনৰ আপোনালোকৰ বেগ লাগে চব বেগ পাই যাব মানে দিছে কিমান বস্তু আছে দিছে মানে চব বস্তু মানে বিৰাট ভাল লাগে মানে কমটি প্ৰাইজ দিছে আৰু ধুনীয়া ধুনীয়া প্ৰাইজ দিছে বল দিছে গাড়ী দিছে দূৰবীন পাব আমাৰ ফালৰ কোনোবাই চাই আছে যদি হাতী চাবলৈ ল'ব পাৰে দেই দূৰবীন সেয়া আৰু চশমা ল'ব পাৰে সেয়া গাছ চক এইটো কি কয় মই নাজানো দেই আপোনালোকে কোনোবা জানে যদি কমেণ্ট এটা কৰি জনাই দিব কি বনাই আছে ঘূৰাই ঘূৰাই আৰু এইটো আমাৰ তাত চাহপাত বনোৱা কলঘৰত থকা লিখা মেচিনটো লিখা এইটো কি বস্তু কি বস্তু বুলি ক'লে দাদা আইচক্ৰীম আচ্ছা কেনেকৈ এইটো এইটো ক'লে 50 টকা বুলি ক'লে আমি কিন্তু নেখাওঁ আমি এনেই ধেৰ আছোঁ ইয়াত অক্সিজেন এটা থৈছে দেই গাছ কাৰোবাৰ যদি অক্সিজেন টকা দি দিব ইয়াত সেইটো চব সেইটো অক্সিজেন গেছ আৰু এইপিনে আচাৰ আপোনালোকে যিকোনো আচাৰ ল'ব পাৰে ইয়াত এইবোৰ আচাৰ চব বিধ আছে জিহ আছে ওলকবি লাগে বেঙেনা লাগে আপেল লাগে স্কচ মানে অল এভৰিথিং কেৰেলা লাগে চবৰে পাব আৰু চাউল ল'বলৈ আহিব পাৰে মানে ইমান ধুনীয়া এটা বস্তু চব পাব ইয়াত মানে যি লাগে তাকে হ'ব আৰু মোৰ হাতত আজি হেলমেটটো আছে আপোনালোকে হেৰি নহ'লে গুৱাহাটীলৈ আহিছোঁ হেলমেট নহ'লে 1000 টকা ফাইন 1000 টকা দিবলৈ পইচা নাই দিব পইচা নাপাওঁৱেই সেইটো কাৰণে হেলমেটটো লগত লৈ আহিছোঁ উঠিব পৰা হ'ব কিন্তু আমাক উঠিবলৈ নিদিয়ে দেখিছেনে বাৰু এইখনত গাছ মানে ঘূৰোঁতে গোটেই মেলাখন শেষেই হৈ পৰিলে অলপ ডাঙৰেই বাৰু তথাপিও আমাৰ মানে পটাপট ঘূৰিলোঁতো ভিডিঅ' কিছুমান জেগাত নাই বনোৱা কিন্তু 20 টকা দিছোঁ 20 টকা ওচৰত হৈ যাব লাগিব তেতিয়াহে আমি ইয়াৰ পৰা ওলাই যাম চব এইফালে সৰু এটা বস্তু আছে আপোনালোকে পটককৈ দেখাই দিছোঁ এইটো চব সৰুলাই খেলিব পাৰে মানে মহিলাসকলৰ কাৰণে বাম্পাৰ অফাৰ দিছে ইয়াত মাত্ৰ 50 টকাত চব অল এভৰিথিং বস্তু মাত্ৰ 50 টকা কোনোবাই লৈ ইচ্ছি ল'ব পাৰে এইটো বস্তু কিনিব পাৰে দেই সৰু ল'ৰা ছোৱালীলৈ গাছ মানে এতিয়া আমাৰ ঘূৰি মেলি হৈ গ'ল ইয়াত চাউণ্ডটো বহুত মানে সেইটো কাৰণে আপোনালোকে শুনি নাপাবই নেকি কি কৈছোঁ যদি শুনি নাপায় মই ভিডিঅ'টো এডিট কৰা টাইমত আপোনালোকক ভইচ অভাৰ দিবলৈ চেষ্টা কৰিম যদি শুনি নাপায় যদি শুনি পোৱা হয় এনেকৈ দিবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো চাব যদি ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকন দবাবলৈ নাপাহৰিব এইটো এটা খাতৰা বস্তু আকৌ এইটো কম দি গৈছে গাড়ীখন বাৰ্ণাই মাৰি আছে দিছেনে
এইটো 80 rupees উঠা পাৰ পাৰ্চন। একদম আগন্য আইফোন এটা দেখাইছোঁ এইটো চব। আগতে আমি সৰুতে লোৱা মোবাইলটো সেইটোৱে আৰু মেলাৰ পৰা ওলাই দিলোঁ, ইমানো ভাল নালাগিলে আপোনালোকক লাগিব পাৰে। এতিয়া ওলাই দিলোঁ মিঠাই দোকান আৰু আগে আগে আমাৰ হলষ্টৰ আমি গাইছ মানে ভিডিঅ'টো ইমানেই আছিল। যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকাটো বেল আইকন দবাবলৈ নাপাহৰিব। আৰু এইখিনিতে কথা এটা কওঁ, আগতে যিটো মই জলপৰী ৰিজৰ্টৰ যিটো ভিডিঅ' দিছিলোঁ সেইটো আপোনালোকে বহুত মৰম দিয়াৰ বাবে মোৰ তৰফৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক ভিডিঅ'বোৰো যে আপোনালোকে তেনেকৈ মৰম চেনেহ দি যায়, আশা কৰিলোঁ আপোনালোকৰ মৰম চেনেহ আমাক আগুৱাই যাবলৈ বহুত উৎসাহ দিয়ে। আৰু আগন্তুক দিনটো তেনেকৈ উৎসাহ দিব যাতে আমি ভিডিঅ' বনাই যাওঁ পাৰোঁ। তো মই দিবই আপোনালোকৰ আজি বিদায় মাগিছোঁ। জয় অসম।